সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু এয়া দেখিছেনে মই আজি আপোনালোকৰ লগত চাহ কাপৰ সৈতে দেখা হৈছোঁ। আজি যিহেতু দেওবাৰ আমি অলপ কাপোৰ ধোৱা লিকুইড বনাই থৈছিলোঁ, ভাবিছিলোঁ যে ভৰামকৈ পেলাই সময় পোৱা নাছিলোঁ, গতিকে আজি যিহেতু দেওবাৰ ৰাতিপুৱা সোনকালে উঠি পেলাই লিকুইডখিনি ভৰাই ল'লোঁ আৰু অলপ প্ৰডাক্টত আমাৰ ষ্টিকাৰ লগাবলৈ আছে, হেণ্ড ৱাছ, ফ্ল'ৰ ক্লিনাৰ, টয়লেট ক্লিনাৰ, গতিকে মই সেইখিনিও লগাই ল'লোঁ আৰু ৰাতিপুৱা খোৱাৰ পৰা উঠি বেলেগ কাম কৰাই নাই, চাহ একাপ খাই আমি দুয়ো কামত লাগি গ'লোঁ। আৰু তেওঁ ক'লে বোলে আজি ব'লা পেম্বাবুৰ পৰা ফুৰি আহোঁগৈ, তাত অসমৰ বস্তু সকলো বস্তুৱে অসমত পায়, ইয়াৰ মানুহে মানে একদম পেম্বাবুৰখনত অসমৰ মানুহ বেছি বুলি কোৱা শুনিছোঁ, আজিলৈকে যোৱা নাই, দেওবাৰ হ'লে বোলে বহুত ভিৰ হয়, গতিকে আমি গৈ পেলাই চাওঁচোন। মই তেনেকৈ যোৱা নাই আজিলৈকে, আজি প্ৰথম যাম, গতিকে এওঁক একদম কামত পূৰা খৰখেদাকৈ মই সহায় কৰি আছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু যদিহে ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। মই দীপিকা সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোক সকলো ভালে থাকক আৰু সুস্থ থাকক। আজি বহুত দিনৰ মূৰত ভাবিছোঁ ভিডিঅ' এটা বনাওঁ, ব্লগ ভিডিঅ' দিয়াই হোৱা নাই, মোৰ সময়ো পোৱা নাই। ভাবিছোঁ আজি এফালে ফুৰিবলৈ যাওঁ, আপোনালোককো লৈ যাওঁ। কেৰেলাত এনেকুৱা এখন ঠাই আছে য'ত অসমৰ সকলো বস্তু পোৱা যায় আৰু কেৰেলাৰ সকলো মানুহে কয় সেইখন জেগা বোলে দ্বিতীয়খন অসম। গতিকে ব'লকচোন আজি আপোনালোককো লৈ যাওঁ আৰু আমিও যাওঁ। এয়া আমি ওলাইছোঁ আৰু ফুৰিবলৈ যাবলৈ, আপোনালোককো লৈ যাওঁ ব'লক আজি। এয়া আহি এতিয়া আমি পেম্বাবুৰ পালোহি। পাই মেলি পেলাই আমি প্ৰথমে ট্ৰেন্সলৈ গ'লোঁ। ট্ৰেন্সত গৈ পেলাই ভাবিলোঁ যে তাত গৈ পেলাই ফুড ক'ৰ্ট এখন আছে, বৰ ধুনীয়া বিৰিয়ানী পায়, গতিকে আমি প্ৰথম গৈ পেলাই তাত বিৰিয়ানী খাই লওঁগৈ। সেয়া প্ৰথম গৈ আমি ফুড ক'ৰ্টত গ'লোঁ আৰু সৰু ছোৱালীজনীয়ে অকণমান খেলিব বিচাৰিছিলে আমাৰ লগত যোৱা ফেমিলিটোৰ, তাইক খেলাবৰ বাবেও সেয়া ওপৰলৈ গ'ল। তাই কিন্তু খেলিম কয়হে, বস্তুবোৰ দেখি ভয় খাই ইমান কান্দিছে, গাড়ীখনত উঠাই দিয়াৰ লগে লগে তাই একদম নচলাই নহয়, কান্দিছে। তাৰপিছত আৰু তাইক খেলোৱা নহ'ল আৰু নেখেলিলে তাই। আমি গতিকে বোলো নাই ব'লক খাই লওঁগৈ, যিহেতু আমি ঘৰতো একো খাই যোৱা নাছিলোঁ, ৰাতিপুৱা সেই চাহেই খোৱা। গৈ পেলাই আমি বিৰিয়ানী অৰ্ডাৰ দিলোঁ আৰু বিৰিয়ানী খালোঁ। আমাৰ মানুহজনে বোলে বিৰিয়ানী নাখায়, তেওঁ ক'লে যে মই ডোচা খাম, মছলা ডোচা খাই তেওঁ খুব ভাল পায় আৰু সঁচাকৈ চাউথ ইণ্ডিয়াৰ মছলা ডোচাটো খুবেই টেষ্টি হয়, একদম বহুত ধুনীয়া হয় খাবলৈ। আমি বিৰিয়ানী খালোঁ আৰু তেওঁ মছলা ডোচা খালে। বিৰিয়ানীটো ভালেই আছিলে, গৰম আছিলে। খাই মেলি লৈ পেলাই আমি অকণমান বেলেগ এফালে যাম, কাপোৰ কেইটামান কিনিব লগা আছে, গতিকে বজাৰো কেইটামান কৰিব লগা আছে। পাওঁ নে নাপাওঁ নাজানো, যিহেতু আমাৰ অহা অকণমান দেৰি হ'ল, গতিকে যাওঁচোন বজাৰখনলৈ গৈ চাওঁ। আৰু ইহঁতে কি কৰিছে জানানে, মোক কৈছে তুমি টেষ্ট কৰি চোৱাচোন ভালনে। মই টেষ্ট কৰি পেলাই ভাল বুলি কৈছোঁ। তেতিয়া
আমি খাই বৈ লৈ বেলেগ এখন মললৈ গ'লোঁ। তাত তেওঁ টি চাৰ্ট কেইটামান ল'লে আৰু পেণ্ট এটা ল'লে, আৰু আমাৰ লগৰ ফেমিলিৰ ল'ৰাজনে তেওঁ পেণ্ট চাৰ্ট কিবাকিবি ল'লে, আৰু সৰু ছোৱালীজনীৰ কাৰণে কিবাকিবি বজাৰ কৰিলোঁ। কৰি মেলি আমাৰ য'ত অসমৰ শাক পাচলি পোৱা যায় আমি তালৈ বুলি একদম গৈ আছোঁ। কিন্তু আমাৰ ভাগ্য বেয়া, আমি বহুত দেৰি হোৱাৰ বাবে একো নাপালোঁ আচলতে কেঁচা শাক চব্জি। তাত খুব কলমৌ, ঢেকীয়া এনেকুৱা ধৰণৰ বস্তু ওলায়, আমি বেলেগত ক'তো নাপাওঁ বিচাৰি। মাজে মাজে ইয়াৰ পৰা নিদিয়ে, আৰু ইয়াত ভোট জলকীয়া পায়, কিন্তু ইয়াৰ কোনো ঠাইতে ভোট জলকীয়া নাপায়। আৰু পিছত কি হ'ব, আৰু লাষ্টত আমি বাছেৰে ঘৰলৈ গুচি আহিলোঁ।